নমস্কাৰ সকলকে স্বাগতম জনাইছো জাৰ্নি উইথ মলয়াৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ আৰু আজি হৈছে ভোগালী বিহুৰ উৰুকা নিশা গতিকে পোন প্ৰথমতে মোৰ সকলো দৰ্শককে জাৰ্নি উইথ মলয়াৰ তৰফৰ পৰা ভোগালী বিহুৰ বহু হিয়া ভৰা শুভকামনা জনালো আৰু ভোগালী বিহুৰ ভোগৰ দৰে আপোনালোকৰ জীৱনবোৰো সুখৰ ভোগেৰে ভৰি পৰক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিহেতু ভোগালী বিহু ভোগৰ বিহু দুপৰীয়াৰ পৰা মইনো কি কৰিলোঁ প্ৰথমতে অকণমান চাই লওঁ আহক হাই হাই কি কৰিছা হাই আপা কি কৰিছা পাচলি কাটিছো পাচলি কাটিছা ধনিয়া ন এইখিনি ধনিয়া এইয়া আমাৰ মাছ ফ্ৰাই কৰি থকা হৈছে খুৰীয়ে মাছৰ পেটু ভাজি বনাইছে নৰ্মেলি বনাইছে পিঁয়াজ জলকীয়া কিবা কিবি দি ধনিয়া বাহু মাছৰ পেটু ন খুৰী বাহু মাছৰ পেটু বনাইছে আৰু এইফালে মাছৰ ফ্ৰাই কৰি আছে পিঁয়াজ আৰু জলকীয়াৰ গোন্ধটো খুব ভাল লাগিছে আৰু এইফালে এইখিনি সিজি আছে এয়া আলু আৰু মাছৰ জোল এফালে বাহু মাছৰ পেটু ভাজি আৰু এয়া এনাইহঁতৰ ঘৰৰ পৰা অনা ঘৰৰ চাউল আৰু আছে বইল দাইল দুপৰীয়া সাঁজ এনেকৈ আৰু বাকীখিনি চাই থাকক এয়া আপাই কিবা এটা কৰি আছে আপা কি কৰিছা মই পিঠাগুড়ি খুন্দিছোঁ পিঠাগুড়ি এতিয়া খুন্দি থৈ দিছোঁ প্ৰথমতে বৰাৰ পিঠাগুড়ি খুন্দিলোঁ এইখিনি কিহৰ হয় এইখিনি শালি চাউলৰ আচ্ছা আগৰখিনি বৰা চাউলৰ মিক্সিতে পিচিছা মিক্সিতে কি বনাবা ইয়াৰ পৰা মই এইখিনি ধূপ পিঠা হ'ব ধূপ পিঠা ন আৰু সেইখিনি ঘিলা পিঠা হ'বগৈ বৰা চাউলৰখিনি এইখিনি চাউলখিনি কি কৰি থৈছিলা তিয়াই পেলাই টুকি ৰ'দত দি থৈ দিছিলোঁ কিমান সময় দিব লাগিব বেছি সময় দিব নালাগে যদি ৰ'দটো ভাল হয় আৰু এইখিনি বৰা চাউল নে কি শালি চাউল ন আচ্ছা তাৰপিছত টুকি পেলাই এতিয়া মিক্সিতে মানে পিঠাটো হৈ যাব ন ঢেঁকীত নুখুন্দাকে হয় মিক্সিতে হৈ যাব এতিয়া গুড়িটো হৈ গ'ল ইয়াৰ পৰা বহুতখিনি পিঠা হ'ব ন আৰু কিমান চালিবলৈ আছে এইখিনি চালিবলৈ আছে এইখিনি আছে ন ঠিক আছে তাৰপিছত পিঠা বনোৱাটো আমাৰ দৰ্শকসকলক দেখুৱাবা ন ঠিক আছে তুমি কৰি থাকা তেতিয়াহ'লে আৰু এইজনী মোৰ আপা কমলা আপা এতিয়া মই পিঠাগুড়িখিনি চালি লৈছোঁ আচ্ছা গতিকে আপোনালোকে দেখিলে আজিৰ দিনটোত আমি কি খালোঁ খোৱাটো আচলতে আজিৰ দিনটোত বিশেষ নহয়নে গতিকে কি খালোঁ সেইখিনি চালে এতিয়া মই আপোনালোকক দেখুৱাম যে আমাৰ ঘৰত যিহেতু মই অসমত আছোঁহি আৰু প্ৰায় 4-5টামান বছৰৰ পাছত প্ৰথমবাৰ পৰিয়ালৰ সৈতে ভোগালী বিহু উদযাপন কৰিবলৈ কিবাকৈ ভাগ্য মিলিলে গতিকে আজি মই মোৰ পৰিয়ালৰ সৈতে কেনেদৰে উদযাপন কৰোঁ কিন্তু এইখিনিতে এটা কথা আমি এইবাৰ ভোগালী বিহু ৰাজহুৱাভাৱেতো ইয়াতে হৈছেই গাঁৱৰ মাজত সকলোৱে মিলা প্ৰীতিৰে প্ৰত্যেক বছৰৰ দৰে এইবাৰো তেওঁলোকে উদযাপন কৰি আহিছে আৰু সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা অসমীয়া বাপুতি সাহোন ভোগালী বিহু আমি পূৰ্বৰে পৰা যিদৰে চলি আহিছে সেই নীতি নিয়মসমূহ অগ্ৰজ অনুজসকলে তেনেদৰে পৰিচালিত হৈ আহিছে তাক অনুসৰণ কৰি আহিছে তাৰ বাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ আমি সকলোৱে চিৰকৃতজ্ঞ হ'ব লাগে কিন্তু দুখবশতঃ এইবাৰ আমাৰ পৰিয়ালটি এই
আনন্দৰ পৰা কিছু বঞ্চিত, যিহেতু মোৰ আইতা ঢুকোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱা নাই, গতিকে আমি নিয়ম অনুযায়ী তালৈ আমি যাব পৰা নাই। কিন্তু যিহেতু 4-5টা বছৰৰ পাছত ভোগালী বিহু পৰিয়ালৰ সৈতে অকণমান আনন্দটো আমি নিশ্চয় কৰিমেই। হাজাৰ দুখৰ মাজত এদিন আমি ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰোঁ, নহয়নে? গতিকে মই মোৰ পৰিয়ালৰ সৈতে সাধাৰণভাৱে হ'লেও কিদৰে ভোগালী বিহুটো উদযাপন কৰিছোঁ আপোনালোকক দেখুৱাই থাকিম, আৰু আপোনালোকে চাই থাকক। আৰু আপোনালোকে কেনেদৰে ভোগালী বিহু উদযাপন কৰিছে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যিসকলে ব্যক্তিগতভাৱে জানে তেওঁলোককতো মই ফেচবুকত ফ'ল' কৰিমেই। গতিকে সকলোৱে সুখেৰে থাকক, আনন্দ কৰক আৰু মোৰ ভিডিঅ'টি চাই থাকক। আমাৰ বিহুৰ প্ৰিপেৰেশ্যন চলাই আছে ভিতৰত। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি কি ৰান্ধিছে। আৰু বিশেষকৈ আছে হাঁহৰ মাংস আৰু মাছ আছে ঔটেঙাৰ লগত, মাটি দালি মানে আটাইতকৈ লোভ লগা বস্তুটো, তাৰপাছত জলকীয়া ভাজি, হাঁহৰ পেটু ভাজি আৰু বহুত 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 মই আপোনালোকক দেখুৱাই থাকিম এটা এটাকৈ। গতিকে মোৰ লগত ভিডিঅ'টো চাই থাকক আৰু আশা কৰিছোঁ আপোনালোকে খুব ধুমধামেৰে ভোগালী বিহুটো উদযাপন কৰিছে, খুব জুতি লগাই এসাঁজ খাইছে। আৰু আমি চেষ্টা কৰিছোঁ, এতিয়ালৈকে আমাৰ প্ৰিপেৰেশ্যন চলিয়ে আছে, সময় লাগিব, আপোনালোকক মই দেখুৱাই থাকিম। আৰু মই চিধা পাকঘৰত কিমানখিনি ফুটেজ ল'ব পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ। গতিকে ভিডিঅ'টো চাই থাকক। মই আহি পাই গ'লোহি আমাৰ জুহালৰ ওচৰত। আৰু ঠাণ্ডা দিনত জুহালৰ জুইকুৰাৰ আমেজেই বেলেগ। আৰু ইয়াতে আপাহঁতে মানে ৰাতিৰ সাজৰ যোগাৰ কৰি আছে। আপা কিবা এটা ক'বা? ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈ থাকিল। আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপাই ধুনীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা দিছে। আৰু মই আপোনালোকক লাহে ধীৰে দেখুৱাই থাকিম কোন কোন আছে আৰু কি কৰি আছে, আৰু দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো। জুহালত অন্যান্য আঞ্জাসমূহৰ প্ৰস্তুতি চলাই থকা হৈছে। গতিকে খুৰীয়ে ভিতৰতে হাঁহৰ মাংসকণ ৰান্ধিবলৈ আৰম্ভ কৰিছে। আৰু এইখিনি নহৰু, পিঁয়াজ, আদা মছলাৰ পেষ্টটো বনাই আছে। আৰু মই আপোনালোকক দেখুৱাই থাকিম হাঁহৰ মাংসখিনি ষ্টেপ বাই ষ্টেপ খুৰীয়ে কেনেকৈ ৰান্ধে। ইয়াত এতিয়া বৰদেউতাই বনাবলৈ আৰম্ভ কৰিছে বিলাহীৰ জলকীয়া ভাজি। এইটো বস্তু বনাবলৈ ভাল। এয়া হৈছে বিলাহী, জলকীয়া, মটৰৰ যিখন পৰম্পৰাগত জলকীয়া ভাজি বুলি ক'লে ভুল কোৱা নহয়। আৰু এয়া জুইশালত ৰান্ধিব বৰদেউতাই। এইয়া মাংস দি দিলে, কাৰণ তেলখিনিত পিঁয়াজ আৰু আদা নহৰু ভালকৈ সিজি গ'ল। এয়া আমাৰ গঁৰালৰ হাঁহ, ধুনীয়াকৈ কাটি বাছি চাফা কৰি হাঁহৰ মাংসখিনিত যথেষ্ট পৰিমাণে তেল আছে, গতিকে বহুত বেছি তেল দিয়াৰ প্ৰয়োজন হোৱা নাই। দেখিয়ে ধৰিব পাৰি কিমান তেলাল হাঁহ, যিহেতু ঘৰৰ হাঁহ আৰু ভালকৈ ভাত পানী খাই ডাঙৰ হৈছে, হৃষ্ট পুষ্ট একদম, গতিকে তেলেৰে উপচি পৰিছে। এইখিনি হৈ থাকক, মই বাহিৰত বৰদেউতাই ৰন্ধা জলকীয়া ভাজিকণ দেখুৱাই লওঁ, চাই থাকক। বৰ্তা কি কি দিলা ইয়াতে? পিঁয়াজ আৰু নহৰু দিলোঁ। আচ্ছা, মানে মিঠাতেল পকাৰ পিছত পিঁয়াজ আৰু নহৰু দি দিলে, আদা নহৰু। আৰু যিহেতু জুইত ৰান্ধিছা বহুত টেষ্টি হ'ব ন বৰ্তা? এই বৰ টেষ্টি হয় জুইত দিলে। তাতে তুমি আৰু ৰাজহুৱা অভিজ্ঞতা আছে। ভালকৈ তেলখিনি আৰু পিঁয়াজ, আদা, নহৰু ভাজি লোৱাৰ পাছত জলকীয়াখিনি পোনপ্ৰথমে দি লৈছে। এইখিনি হৈছে কেঁচা জলকীয়া, যথেষ্ট জ্বলা, আৰু ইমানখিনি পৰিমাণেৰে জ্বলা ভাজিৰ কাৰণে যথেষ্ট। আৰু এইমাত্ৰ মাংসখিনি দিছিলেহে লগালগ, যিহেতু ঘৰৰ তেলাল হাঁহ, ক'লা ৰংটো হৈ আহিছে আৰু পূৰা তেল নিগৰি আহিছে মাংসখিনিৰ পৰা। আৰু এতিয়া খুব পৰিমাণে ভাজিলে, ভাজাৰ পাছত এতিয়া অকণমান দেৰি ঢাকি দিব। এতিয়া এইখিনি ভাজি লোৱা হ'ল ন ভালকৈ? জলকীয়া দিয়া হৈছে। জলকীয়া দিয়া হৈছে, আদা নহৰু পিঁয়াজ, আৰু এইফালে থকা বিলাহী আৰু সেউজীয়া মটৰ, এই গোটেইখিনি দি দিব। আপোনালোকে প্লিজ বেকগ্ৰাউণ্ডত থকা নইজবিলাক ইগন'ৰ কৰিব, কাৰণ ভাইটি দুটাই সিহঁতৰ মাজতে খুব ধেমালি কৰি আছে, যিহেতু বহুত দিনৰ পাছত লগ পাইছে।
এতিয়া সেইখিনি ইগন'ৰ কৰি ৰেচিপিটো চাই থাকক। এইফালে বাহু মাছ ফ্ৰাই কৰি আছে, কিবা এটা ৰান্ধিব আৰু বাহু মাছৰ ঔটেঙাৰ লগত ৰান্ধিব, মই আপোনালোকক কৈছিলোঁৱেই। আৰু এইফালে তেলাল হাঁহখিনি খুব ফ্ৰাই কৰাৰ পাছত ঢাকি থোৱা হৈছে, আৰু ইয়াতে এতিয়া দিব কোমোৰা। হাঁহৰ পৰা যথেষ্ট পৰিমাণে তেল ওলাইছে, বিৰাট তেলাল হাঁহ, গতিকে ইয়াত দি দিয়া হৈছে এতিয়া ঘৰৰ কোমোৰা। মটৰখিনি ভালকৈ সিদ্ধ হোৱাৰ পাছত ইয়াত এতিয়া দিছে টেঙা বিলাহী আৰু অকণমান কেঁচা জলকীয়া। যিহেতু তেলত দিয়া হৈছে, কিন্তু সোৱাদৰ কাৰণে পাছত অলপ কেঁচাকৈ দিছে। অকণমান পানী দিয়া হৈছে, তাৰ পাছত ইয়াতে আৰু দিয়া হ'ব, চাই থাকক কি দিয়ে। এইজনী আমাৰ মিউ, মিউ 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 মিউ, চা কৈফালে আমিও মিউ, ঠাণ্ডা লাগিছে তাই গ'লগৈ। আৰু টিকলি মিউ এজনীও আছে, সেইজনী আমাৰ টিকলি মিউ, মিউ। এইজনী বহুত মৰম লগা হয়, খুব কোচত উঠি থাকে মানুহৰ। আৰু মই আপোনালোকক কিমানখিনি ৰেচিপি দেখাব পাৰিছোঁ বা ভিডিঅ'টো কিমান ভালকৈ শ্বুট কৰিছোঁ নাজানো, কাৰণ মই বহুত এক্সাইটেড হৈ আছোঁ। এটাতো বহুত বছৰৰ পাছত ঘৰলৈ আৰু ঘৰৰ মানুহখিনি লগ পাইছোঁ, তাৰ মাজে মাজে মই আপোনালোকক পাহৰা নাই, আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক কৰি ৰাখিছোঁ। গতিকে ভিডিঅ'টো প্লিজ চাব। আৰু এইখিনি সময়ত চাগে মোৰ ভিডিঅ'টো পাব্লিছ কৰা লেট হ'ব, কিন্তু এই যিখিনি সময়ত মানে এতিয়া ধৰি লওক 8মান বাজিছে, 8, 8:30 হৈছে, উৰুকাৰ দিনাৰ ৰাতি 8টা, 8:30, এইখিনি সময়ত আপোনালোকেও চাগে সেই একেখিনি ফূৰ্তিয়ে কৰি আছে। আৰু এইবিলাকৰ মাজত ফটো ভিডিঅ' কৰাৰ এটা চখটো আছে, কাৰণ আপোনালোক মোৰ পৰিয়ালৰ, কিন্তু তাৰ মাজত আমি অকণমান ফূৰ্তিও কৰোঁ ন। গতিকে মই ভিডিঅ'টো যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আপোনালোকে কিন্তু একদম স্কিপ নকৰাকৈ চাব দেই। মই সেইফালে ভিডিঅ' কথা পাতি থাকোঁতে আপোনালোকৰ লগত এইফালে বৰদেউতাই সামৰিলেই। এয়া গৰম গৰম বিলাহী, মটৰ আৰু টেঙা মিঠা গুড় দিছে। এয়া আমি জুতি ল'ম, এতিয়া এয়া ঢাকি থওঁ। আৰু এইফালে মাছ ফ্ৰাই কৰি থোৱা আছে, আৰু এয়া হৈছে মাটি দাইল আৰু ঔটেঙা। এইখিনি চাগৈ ফুৰণ মৰা নাই, মাটি দাইল আৰু ঔটেঙা। ধোৱাখিনিয়ে বহুত দিগদাৰ কৰিছে। এয়া আপোনালোকে ভিডিঅ'টো চাই আছে ন। আচলতে ভিডিঅ'টো মই কিমান ভালকৈ আপোনালোকক দেখুৱাব পাৰিছোঁ নাজানো, কাৰণ যিহেতু বহুত বছৰৰ পাছত 2 বছৰ আৰু বিহু তেনেকৈ চাগে 4-5 বছৰ মই ঘৰত নাই, গতিকে ঘৰৰ পৰিয়ালৰ মানুহবিলাক এনেকুৱা উৎসৱৰ সময়ত লগ পাইছোঁ। আৰু লগতে মোৰ হায়দৰাবাদৰ পৰা বাৰে বাৰে ফোন ভিডিঅ' কল কৰি আছে, কাৰণ হায়দৰাবাদত মোৰ খুব ভাল লাগিছে। জনাবলৈ পাই সুখী যে তেওঁলোকে ETV ভাৰত অসম পৰিয়ালে বিগত বৰ্ষৰ দৰে এইবাৰো ভোগালী বিহুৰ আয়োজন কৰিছে আৰু সকলোকে আমন্ত্ৰণ কৰিছে, আৰু বিভিন্ন জাতি জনগোষ্ঠী ভাষা নিৰ্বিশেষে সকলোকে আমন্ত্ৰণ কৰিছে, আৰু তেওঁলোকে তাৰ পৰিৱেশটো দেখুৱাই আছে। ময়ো লোভ সামৰিব পৰা নাই পৰিৱেশটো চোৱাৰ পৰা। গতিকে সেইবিলাক, লগতে মোৰ পৰিয়ালৰ মানুহ, আৰু এইবিলাক গোটেইবিলাক চাই থাকোঁতে ৰেচিপিবিলাক হয়তো মাজে মাজে স্কিপ হ'ব পাৰে, আপোনালোকে বেয়া নাপাব। মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখিনি সময় মানে এতিয়া উৰুকাৰ দিনাৰ ৰাতি 8টা, 8:30 বজাত আপোনালোকেও নিশ্চয়
পৰিয়ালৰ লোকৰ লগত ব্যস্ত হৈ আছে, খুব আনন্দ কৰিছে, খুব ফূৰ্তি কৰিছে আৰু ময়ো কৰিছোঁ। আৰু তাৰ মাজে মাজে কিন্তু আপোনালোকৰ কাৰণে ভিডিঅ' কৰি আছোঁ। আৰু এটা কথা, মোৰ পৰিয়ালৰ সকলোকে ভিডিঅ'টোৰ মাজলৈ আনিব পৰা নাই। আচলতে তেওঁলোক আচলতে এনেকৈ ভিডিঅ'ৰ মাজত ঘপককৈ নাহে, আৰু যিহেতু মোৰ ফালৰ পৰা প্ৰথম অভিজ্ঞতা পৰিয়ালৰ কাৰণে, গতিকে তেওঁলোক ইমান কেমেৰা ফ্ৰেণ্ডলি হোৱা নাই। লাহে লাহে দেখুৱাম বাৰু, দুই এজনে বাৰু অকণমান কয়, কিন্তু চবেই কেমেৰা ফ্ৰণ্টত আহি ক'বলৈ অকণমান বেয়া পায়। কিন্তু লাহে লাহে আই হোপ তেওঁলোকো অভ্যস্ত হ'ব, গতিকে আহিব, তাৰ কাৰণে বেয়া নাপাব। আৰু মই যিমানখিনি পাৰোঁ তেওঁলোকক নেদেখুৱাকৈও পৰিৱেশটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি থাকিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। সেইফালে আখলত ব্যঞ্জনসমূহ ৰান্ধি থকাৰ মাজতে আপোনালোকক দেখুৱাওঁ, এয়া হৈছে আমাৰ অকণমানি মেজি বুলি নকওঁ ন, মানে জুইকুৰা, আৰু য'ত আজি আমি বহিম আৰু এই গঁৰালত থকা হাঁহকেইটা ৰখিম বুলি ভাবিছোঁ। আৰু এই জুইকুৰা চাৰিওফালে পৰিয়ালৰ বহুকেইজন সদস্য আছে, কিন্তু অলপ আগতে যে কৈছিলোঁ, গতিকে মই নেদেখুৱাওঁ বাৰু। হাঁহৰ মাংস আৰু কোমোৰাৰ ভাজি হৈ গ'ল, আৰু কালাৰ দেখিছেনে? আৰু খুব তেল ওলালে, খুব বেছি তেল। আঞ্জাবিলাকৰ লগতে আজি খাম জুইত ৰন্ধা মাৰ কৰা ভাত, হয়নে বৰ্তা? হয়, তাৰমানে আজি একদম সম্পূৰ্ণ গাঁৱলীয়া এসাঁজ। এয়া আমাৰ কাষৰ দাদা আৰু বৌ। মই খ্ৰীষ্টমাছত চাগে আপোনালোকক ভিডিঅ'টোত কৈছিলোঁৱে, মই মিছ কৰি থকা স্পেচিয়েল আমাৰ নেইবাৰ। আৰু বৌ কি কৰি আছে? এইখিনিত এটা উল্লেখ কৰিবলগীয়া কথা, প্ৰায় যেতিয়া 3 বছৰমানৰ আগত নেকি, 2 বছৰটো ন্যূনতম হৈছে, 3 বছৰ আগত যেতিয়া আহিছিলোঁ, বৌহঁতে সেই একেটা ৰেচিপি আমাৰ ঘৰত ট্ৰাই কৰিছিলে। আৰু মই চাগে আগৰ 1-2টা ভিডিঅ'ত কৈছোঁ এইটো কথা। তো আজি আকৌ 2-3টা বছৰৰ পাছত সেইটো ৰেচিপিয়ে আজি আমি উপভোগ কৰিম। বৌ কি কি দিছে ইয়াত ইনগ্ৰেডিয়েণ্ট? ইয়াত খৰিচা, পানীৰ খৰিচা, জলকীয়া গুড়ি আৰু নিমখ দিয়া হৈছে। আচ্ছা, বেলেগকৈ আৰু নেমু দিবলগীয়া হোৱা নাই ন খৰিচা দিয়াৰ কাৰণে? তাৰপিছত পুৰাৰ পাছত এইটো কি কৰিব আৰু কি ইউজ কৰিব ইয়াতে? খৰিচা পানী আৰু খৰিচা দিয়া আছে, সেইখিনি তাৰ লগত মিলাই দিয়া হ'ব। আচ্ছা, দাদাই পুৰি আছে ন? পুৰি আছোঁ। এবাৰ বিহু কেনেকুৱা? এইবাৰ বিহুটো আগতকৈ অকণমান ইম্প্ৰুভ হৈছে। হয়, যদিও কৰোণাৰ মাজত মানুহবিলাকৰ মনবোৰ উথল মুথল হৈ আছিলে, কিন্তু এইবাৰ বিহুত দেখিছোঁ মানুহবোৰ ৰাইজে বেছ ফূৰ্তি কৰিছে। কাৰণ কৰোণা বৰ্তমান আমাৰ মাজত এতিয়া নাই বুলিয়েই ধৰিব লাগিব। হয়, তাৰমানে মানুহৰ মুখত সেয়াই হৈছে, আমাৰ এতিয়া কৰোণা গ'ল, গতিকে আমি এইবাৰ বিহুটো ভালকৈ ফূৰ্তি কৰোঁ। মই কিন্তু আপোনালোকৰ কথা খ্ৰীষ্টমাছ ভিডিঅ'টোত কৈছিলোঁ, গতিকে এবাৰ খ্ৰীষ্টমাছ মইতো বাৰু মিছ কৰিলোঁৱে, কেইবাবছৰৰ পৰা কৰিছোঁ। কেনেকৈ চেলিব্ৰেট কৰিলে? চব ঠিকে ঠাকে গ'লনে? চব ঠিকে ঠাকে গ'ল, কৰোণাৰ মাজতে গ'ল। আচ্ছা, যিমানখিনি ফূৰ্তি খ্ৰীষ্টমাছত কৰিব নোৱাৰিছিলোঁ, এইবাৰ বিহুতহে সিমানখিনি তাতকৈ মানে বিহুত সেইখিনি মেকআপ হৈ গৈছে ন? মেকআপ কৰিছোঁ আৰু। আচ্ছা, বৌ খ্ৰীষ্টমাছত কি কি ৰেচিপি আছিলে স্পেচিয়েল? আমিতো বাৰু মিছ কৰিলোঁৱে, তথাপি শুনি লওঁ ন, দৰ্শকখিনিও শুনি লওক, মই কাৰণ বাৰে বাৰে কৈ থাকোঁ এইটো কথা। কেক বনাইছিলোঁ, আচ্ছা, পিঠা বনাইছিলোঁ, ঘিলা পিঠা বনাইছিলোঁ, পিঠা বনাইছিলোঁ, আৰু আছিলে আৰু অন্যান্য কিবা কিবি। বিহুৰ প্ৰায় আটাইখিনি পিঠা বৌয়ে খ্ৰীষ্টমাছতে জুতিটো ল'লে নহয়নে? হয়, এতিয়া আকৌ বিহুৰ কাৰণে কি কি কৰিলে এবাৰ? কেক বনালোঁ। কেক বনালে? কিহৰ লেমন কেক বনালে নেকি? লেমন কেক নহয়, এনে ফ্ৰুটছ কেক বনাইছোঁ। আচ্ছা, আৰু পপ বনাইছোঁ। আচ্ছা,
তো কাইলৈ সেইখিনি জুতি ল'ম ন কাৰণ বৌয়ে কিবা এটা ৰান্ধিলে আমিতো জুতি লওঁৱেই আৰু গাহৰি পূৰা অলমষ্ট হৈ গ'ল আৰু ভিতৰত খুৰী আৰু বৰদেউতাই বনোৱা ৰেচিপিখিনি দেখুৱালোঁ আৰু মই আপোনাক দেখুৱাই দিম ভিডিঅ'টো চাই থাকক মই খাই লওঁ এয়া হাঁহৰ মাংস ধোৱাখিনি দিগদাৰ কৰিছে জলকীয়া ভাজি পেটু ভাজি এয়া বৰ্তা ভাগৰ পৰাই দেখাইছোঁ মাটি দালি আৰু আছে মাছ কিবা কিবি খাই লওঁ